তেতিয়া ইন্দিৰা মুজিব চুক্তি অনুসৰি এটা চুক্তি কৰিছিল যে ইয়াৰ পিছত যদি কোনো বাংলাদেশৰ পৰা লোক ভাৰতলৈ আহে তেওঁলোকক বিদেশী বুলি বিতৰণ কৰা হ'ব, বা ভাৰতৰ পৰাও কোনো লোক যদি বাংলাদেশলৈ যায় তেওঁলোকক বিদেশী বুলি আকৌ ভাৰতত গতাই দিয়া হ'ব। তাৰপিছত যেতিয়া অসম আন্দোলন হ'ল, অসম আন্দোলনৰ সময়তো অসমত লাখ লাখ, কোনোবাই কৈছে 55 লাখ, 60 লাখ, 70 লাখ বাংলাদেশী আছে বুলি আন্দোলন হ'ল। 6 বছৰীয়া ৰক্তক্ষয়ী আন্দোলনৰ পিছত 85 চনত অসম চুক্তি স্বাক্ষৰিত হ'ল। আৰু সেই অসম চুক্তিত স্বাক্ষৰ কৰোঁতে ত্ৰিপাক্ষিক বৈঠকত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আছু গণসংগ্ৰাম পৰিষদৰ মাজত যিটো চুক্তি সম্পাদিত হ'ল, সেই চুক্তি অনুসৰি এই অসমত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিকোনো বাংলাদেশৰ পৰা অন্য দেশৰ পৰা অহা লোকক বিদেশী বুলি চিনাক্ত কৰি বিতৰণ কৰা হ'ব, এই কথাটো চুক্তিত সন্নিৱিষ্ট কৰা হ'ল। আৰু তাৰপিছত এটা দীৰ্ঘ আন্দোলন চলিল অসম চুক্তি ৰূপায়ণ কৰাৰ নামত। তাৰপিছতে বিভিন্ন সময়ত চৰকাৰে চিনাক্ত হোৱা বাংলাদেশীসকলক বিতৰণ কৰিলে। তাৰপিছত 2015 চনৰ পৰা NRCৰ কাম আৰম্ভ হ'ল। আৰু NRC যেতিয়া আৰম্ভ হৈছিল তেতিয়াই কিন্তু একাংশ জাতীয়তাবাদী শিবিৰে হুংকাৰ দি আছিল যে NRCৰ পিছত চব ওলাব, কোন বিদেশী কোন ভাৰতীয়। আৰু তাৰপিছত NRC হোৱাৰ পিছত এই বিদেশীসকল অসমত থাকিব নোৱাৰিব, তেওঁলোকক বহিষ্কাৰ কৰা হ'ব। বিভিন্ন পক্ষই বিভিন্ন হুমকি আৰু দাবী ধমকি দি আছিল। তাৰপিছত দেখা গ'ল যেতিয়া NRC প্ৰকাশ পালে তেতিয়া কিন্তু সেই চক্ৰটো NRCৰ বিৰোধ কৰাত লাগিল। কাৰণ তেওঁলোকে আগতে অসমবাসীক বিভ্ৰান্ত কৰি আছিল যে অসমত 70 লাখ 80 লাখ বিদেশী আছে, 1 কোটি, কোনোবাই কৈ আছে 1.5 কোটি বিদেশী আছে। এই কথাটো কৈ সুদীৰ্ঘ 40-45 বছৰ তেওঁলোকে অসমবাসীক বিভ্ৰান্ত কৰিলে। আৰু বিভ্ৰান্ত কৰাৰ লগে লগে অসমৰ পৰা তেওঁলোকে লাখ লাখ কোটি টকা চান্দা বৰঙণি সংগ্ৰহ কৰি আন্দোলন কৰিলে। তেওঁলোকৰ বহুত নেতাই দিল্লী, এলাহাবাদ, হায়দৰাবাদ, মুম্বাইত ফ্লেট কিনিলে। তেওঁলোকে বহুত ৰাজকীয় কায়দাৰে জীৱন নিৰ্বাহ কৰিলে। আৰু তাৰপিছত যেতিয়া দেখা গ'ল যে NRCত মাত্ৰ 19 লাখ মানুহক বাদ দি 3 কোটি 11 লাখ মানুহৰ নাম সন্নিৱিষ্ট হ'ল, এতিয়া কিছুমানে কৈ আছে NRCত ক'ৰবাত ভুল থাকি গ'ল, কিছুমানে কৈ আছে NRCক আমি মানি নলওঁ, NRCক এইটো চানাচুৰ খোৱাৰ কাগজ, NRCক আমি নস্যাৎ কৰিম। কিছুমানে কৈ আছে যে আমি এতিয়া 51 ধৰিব লাগিব। অৰ্থাৎ তাৰ আগতেও তেওঁলোকে ডি ভোটাৰ বনাইছিল আৰু বিভিন্ন সময়ত তেওঁলোকে নাগৰিকত্বৰ নামত হিয়াৰিং অনুষ্ঠিত কৰিছিল। তাৰপিছতো ডি ভোটাৰ বনাই আৰু বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে এই লোকসকলক হাৰাশাস্তি কৰা হ'ল। এতিয়া NRC বনোৱা হ'ল, এতিয়াও কৈ আছে NRC নহ'ব, এতিয়া 51 কৰিব লাগে। তাৰমানে তেওঁলোকৰ এটাই লক্ষ্য যে তেওঁলোকে যে কৈ আছে 70-80 লাখ বা 1 কোটি মানুহ বিদেশী আছে, গতিকে এই মানুহবিলাক যেতিয়াই যিমানবাৰ তেওঁলোকে হিয়াৰিঙত হওক, ডি ভোটাৰৰ নটিচ পাই হওক, NRCত হওক, যেতিয়া বাৰে বাৰে তেওঁলোকে প্ৰমাণ কৰি আছে যে তেওঁলোক ভাৰতীয় নাগৰিক, গতিকে এতিয়া তেওঁলোক সেইকাৰণে সন্তুষ্ট নহয়। এতিয়া এটা নতুন বাহানা তেওঁলোকে উলিয়াইছে। তেওঁলোকে কৈ আছে 51 হ'ব লাগে আৰু 51ৰ কাৰণে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক আবদাৰ জনাব বা উচ্চতম ন্যায়ালয়ত যাব। তাৰমানে তেওঁলোকৰ এই বিদেশী সমস্যাটো সমাধান কৰাটো উদ্দেশ্য নহয়। যিসকল লোক বৈধ ভাৰতীয় নাগৰিক তেওঁলোকক ভাৰতীয় বুলি তেওঁলোকক গ্ৰহণ কৰা তেওঁলোক পক্ষপাতী নহয়। যিকোনো প্ৰকাৰে সেই বাঘে যেনেকৈ হৰিণী পোৱালিটোক যেনেকৈ বিভিন্ন বাহানাৰে তেওঁক হত্যা কৰাৰ টাৰ্গেট লৈছিল, বাহানা চেঞ্জ কৰিছিল, এতিয়া অসমত বাহানা চেঞ্জ কৰা হৈ আছে। অৰ্থাৎ এই লোকসকলক যিকোনো প্ৰকাৰে বিদেশী ডিক্লেয়াৰ কৰিব লাগে, তেওঁলোকক নাগৰিকত্বহীন কৰিব লাগে, ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিব লাগে। মোটামুটি তেওঁলোকৰ বাহানাৰ অভাৱ নাই, কিন্তু তেওঁলোকে সমস্যা সমাধানৰ পক্ষপাতী নহয়। যেতিয়া আগতে তেওঁলোকে কৈ আছিল 71ৰ পিছত এই মানুহবিলাক আহিছে, গতিকে NRC হ'লেই সকলো ওলাই যাব। NRCত প্ৰমাণ হ'ল যে এই লোকসকল 71ৰ পিছত অহা নাই, তেওঁলোক বৈধ ভাৰতীয় নাগৰিক। এতিয়া তেওঁলোকে আকৌ লুটিবাগৰ মাৰি বেলেগ বাহানা বিচাৰিছে। গতিকে এই কথাবিলাক আচলতে তেওঁলোকে কোনোদিন এই সমস্যাটো সমাধান নকৰিব নেকি? সদায় নতুন নতুন বাহানাৰে সমস্যাটো জীয়াই ৰাখি তেওঁলোকে এই বিদেশী সমস্যাৰ নামত ব্যৱসায় আৰু ৰাজনীতি কৰিব বিচাৰিছে। এই কথাটো আমি আৰু বুজিবলৈ বাকী নাই। আৰু এটা কথা ভুল, তেওঁলোকে কৈ আছে যে ভুল হ'ল, অসম চুক্তিত 71 মানিব নালাগিছিল, 51 ধৰিব লাগিছিল। তে অসম চুক্তিত 51 কিয় ধৰা নহ'ল, 71 কিয় ধৰা হ'ল? এই কথাটো যিসকলে চুক্তি কৰিছিল তেওঁলোকে ভালকৈ জানে যে 51ৰ NRCত অসমত মুছলমানৰ সংখ্যা আছিল 24.68% আৰু 71ত গৈ চেঞ্চাছত হ'ল 24.56%। অৰ্থাৎ 51তকৈ 71ত গৈ অলপ মুছলমানৰ সংখ্যা কমিল। এইকাৰণে কমিল যে মাজত যিসকল লোক তেওঁলোকে বিদেশী সাম্প্ৰদায়িক সংঘাতৰ কাৰণে গুচি গ'ল, বা যিসকলক বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী হৈ থাকোঁতে অসমৰ পৰা বিতৰণ কৰা হ'ল, তেওঁলোক যিহেতু সংখ্যাটো কমিল, গতিকে যদি 51ৰ NRC 51টোৱেই বাহাল কৰা হয়, তেনেহ'লে সেই তেওঁলোকৰ বংশ পৰিয়াল আকৌ অসমত আহিলে বা তেওঁলোকে ইয়াত আবেদন কৰিলে তেওঁলোকে নাগৰিকত্ব পাব। কাৰণ 51ৰ
51-ৰ যিসকলৰ পূৰ্বপুৰুষৰ নাম আছে তেওঁলোকৰ সতি সন্ততি যদিও তেওঁলোকক বিতৰণ কৰা হ'ল বা বাংলাদেশত আছে তেওঁলোক আহিলে নাগৰিকত্ব পাব। গতিকে তেওঁলোকে 51 নধৰি ইন্দিৰা মুজিব যিটো আন্তঃৰাষ্ট্ৰীয় চুক্তি হৈছিলে 71-ত সেই চুক্তিটোক তেওঁলোকে সন্মান জনালে আৰু সেই চুক্তি অনুসৰি তেওঁলোকে অসম চুক্তি কৰিলে। অৰ্থাৎ ইন্দিৰা মুজিব চুক্তিমতে যে আজিৰ দিনলৈকে যিসকল বাংলাদেশত আছে তেওঁলোক বাংলাদেশী নাগৰিক হ'ব, যিসকল ভাৰতত আছে তেওঁলোক ভাৰতীয় নাগৰিক হ'ব, আৰু আজিৰ দিনৰ পিছত যদি বাংলাদেশৰ পৰা কোনো লোক ভাৰতত যায় বা ভাৰতৰ পৰা বাংলাদেশলৈ আহে তেওঁলোকক তেতিয়া প্ৰত্যাৰ্পণ কৰা হ'ব, অৰ্থাৎ তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা নহ'ব। আৰু সেই ইন্দিৰা মুজিব চুক্তি অনুসৰি 71-ৰ 25 মাৰ্চৰ আগত যিসকল বাংলাদেশলৈ গুচি গৈছিল বা যিসকলক বিতৰণ কৰা হৈছিল তেওঁলোক হৈ গ'ল বাংলাদেশৰ নাগৰিক। গতিকে তেওঁলোক এতিয়া ঘূৰি আহিলেও তেওঁলোকে নাগৰিকত্ব নাপাব আৰু সেইকাৰণেই কিন্তু অসম চুক্তিত 71টো মানি লোৱা হৈছিল। কাৰণ 51 ধৰিলে 51-ত যিসকল ভাৰতীয় নাগৰিক 51-ৰ NRC-ত আছে তেওঁলোকৰ সতি সন্ততি যদিও বাংলাদেশত গুচি গ'ল তেওঁলোকে আকৌ আহি নাম উঠাব পাৰিব, তেনেহ'লে মুছলমানৰ সংখ্যাটো বাঢ়ি যাব আৰু সেইকাৰণেই 71-লৈকে ধৰিছিল। আৰু এটা কথা যে তাত অসম চুক্তি অনুসৰি এটা কথা কোৱা হৈছিল যে যিসকল বিদেশী তেওঁলোকৰ সতি সন্ততিৰ নাম NRC অন্তৰ্ভুক্ত নহয় আৰু NRC-ত নাগৰিকত্ব আইনৰ যিটো 1951-ৰ নাগৰিকত্ব আইন মতে জন্মসূত্ৰে ভাৰতীয়, অৰ্থাৎ 1987-ত যেতিয়া এমেণ্ডমেণ্ট হ'ল যে জন্মসূত্ৰে ভাৰতীয় হ'লেও তেওঁৰ পিতৃ বা মাতৃ যিকোনো এগৰাকী ভাৰতীয় হ'ব লাগিব, তেনেহ'লে তেওঁ ভাৰতীয় হ'ব। এই দেশত জন্মগ্ৰহণ কৰিলেও পিতৃ মাতৃৰ যিকোনো এগৰাকী ভাৰতীয় হ'ব লাগিব। গতিকে 87-ৰ আগলৈকে এই আইনটো আছিল সমগ্ৰ ভাৰতত যে জন্মসূত্ৰে ভাৰতীয়, মাক বাপেক জোৰেই হওক, যদি ভাৰতত কোনো সন্তানৰ জন্ম হ'ল তেওঁ ভাৰতীয় নাগৰিক। আৰু 87-ত আইনৰ সংশোধন হ'ল আৰু 87-ৰ সংশোধনী মতে পিতৃ মাতৃ যিকোনো এগৰাকী ভাৰতীয় নাগৰিক হ'লেহে সন্তান ভাৰতীয় হ'ব। আকৌ 2003 চনৰ ডিচেম্বৰত যিটো আইন সংশোধন হ'ল সেইমতে পিতৃ মাতৃ যিকোনো এজন ভাৰতীয় হ'ব লাগিব আৰু এগৰাকী অবৈধ বিদেশী হ'ব নোৱাৰিব, তেনেহ'লে সন্তান ভাৰতীয় হ'ব। গতিকে অসম চুক্তি অনুসৰি আকৌ জন্মসূত্ৰে ভাৰতীয় এই কথাটো তাত মানি লোৱা নাই। অসম চুক্তিৰ কথা হ'ল যিজন বিদেশী চিনাক্ত হ'ব তেওঁৰ সতি সন্ততি বিদেশী চিনাক্ত হ'ব। এতিয়া যদি আকৌ 51 ধৰা হয়, অসম চুক্তি যদি নস্যাৎ কৰা হয়, তেনেহ'লে কিন্তু নাগৰিকত্ব আইন 55টো অসমত বাহাল হ'ব। আৰু নাগৰিকত্ব আইন 55 যেতিয়া বাহাল হ'ব তেনেহ'লে 1987 চনৰ আগলৈকে যিমান সন্তান অসমত জন্ম হৈছে তেওঁৰ পিতৃ মাতৃ যদি ভাৰতীয় নহয় বাংলাদেশীও হয় তথাপিও কিন্তু এই সন্তানসকল ভাৰতীয় নাগৰিক হ'ব। আৰু 1987 চনৰ পৰা 2004ৰ ভিতৰত পিতৃ মাতৃৰ যিকোনো এগৰাকী ভাৰতীয় হ'লেই তেওঁলোকৰ সন্তান ভাৰতীয় হ'ব, যদি অসম চুক্তিক নস্যাৎ কৰা হয় 51 ধৰা হয়। গতিকে এতিয়া যিসকলে কৈ আছে যে 51 ধৰা হ'ব, 51 ধৰিলে মুছলমানৰ সংখ্যা নকমে বাঢ়িব। অসমত মুছলমান নাগৰিকৰ সংখ্যাটো বাঢ়িব। কিয় বাঢ়িব? যিহেতু 51 অনুযায়ী 51-ৰ পিছত যিসকলক বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী থাকোঁতে বাংলাদেশলৈ 4,80,000ক তাত সীমান্তৰ সিপাৰে খেদি দিয়া হৈছিল, তেওঁলোকে আহি তেওঁলোকৰ সতি সন্ততিৰ নাম উঠাব পাৰিব। আৰু দ্বিতীয় কথাটো হ'ল নাগৰিকত্ব আইন 1955 তেতিয়া অসমত বলবৎ হ'ব। অসম চুক্তি যেতিয়া নস্যাৎ কৰা হ'ব তেতিয়া এই 87-ৰ আগত জন্ম হোৱা প্ৰত্যেকজন মুছলমান লোক তেওঁলোক ভাৰতীয় হ'ব, অসমত তেওঁলোকে ভোটাধিকাৰ পাব আৰু নাগৰিকত্ব পাব। গতিকে এইটো আচলতে তেওঁলোকে এটা আভুৱা ভাৰি আছে যিসকলে কৈ আছে যে 71-ৰ সলনি 51 ধৰিব লাগে। 51 ধৰিলে মুছলমানৰ সংখ্যা নকমে, মুছলমানৰ সংখ্যা বাঢ়িব। যিটো কথা কেইদিনমান পূৰ্বে অনুপ চতিয়া ডাঙৰীয়াও কৈছিল যে আচলতে পিছলৈ মুছলমান বাংলাদেশৰ পৰা অহা নাই, হিন্দু বাংলাদেশীহে অসমলৈ আহিছে। স্বাধীনতাৰ আগত আচলতে মুছলমানসকল আগৰ পৰাই আছে। এতিয়া যিসকলে কৈ আছে অসম চুক্তিটো ভুল আছিল, অসম চুক্তিত 71 মানি ল'ব লগা নাছিল, আচলতে লোৱাটো উচিত হোৱা নাই, 51 ধৰিব লাগিছিল, তেওঁলোকক কৈছোঁ যে 51 ধৰিলেও মুছলমানৰ সংখ্যা অসমত নকমে আৰু বাঢ়িব। কিন্তু ভুল যিসকলে কৈ আছে ইয়াত ভুল হ'ল তাত ভুল হ'ল, ভুল ক'তো হোৱা নাই। ভুল এতিয়া আপোনালোকে ক'ব পাৰিব ভুল এটাই হৈছে যে যেতিয়া ভাৰত পাকিস্তান বিভাজন হ'ল তেতিয়া মুছলিম সংখ্যাধিক্য থকা জিলাসমূহ অসমত ৰাখি থোৱাটো ভুল আছিল। আপোনালোকে যদি ভাবিছে মুছলমানৰ সংখ্যা অসমত ইমান বেছি হ'ব নালাগিছিল, অসম চুক্তি ভুল হ'ল, আমুকটো ভুল হ'ল, তামুকটো ভুল হ'ল, একো ভুল হোৱা নাই। ভুল এটাই হ'ল যে তেতিয়া অবিভক্ত গোৱালপাৰা জিলাক যদি পাকিস্তানৰ লগত চামিল কৰি দিলেহেঁতেন তেনেহ'লে বৰ্তমান গোৱালপাৰা জিলাৰ বিভক্ত হৈ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ বা ইয়াত যে 5খন জিলা হ'ল, সেই 5খন জিলাত যিমান অধিক সংখ্যক মুছলমান আছে সেই মুছলমানসকল বৰ্তমান পাকিস্তানত থাকিলেহেঁতেন। আৰু তেতিয়া চিলেট জিলাৰ অন্তৰ্গত কৰিমগঞ্জ মহকুমা যিটো বৰ্তমান কাছাৰ বৰাক উপত্যকা, সেইটো এটা সময়ত চিলেট জিলাৰ অধীনত আছিল। গতিকে যদি সেই জিলাবিলাক
অবিভক্ত কাছাৰ জিলা আৰু অবিভক্ত গোৱালপাৰা জিলা এইবিলাক যদি তেতিয়াই ভাৰত পাকিস্তান বিভাজনৰ সময়ত যদি পাকিস্তানক এৰি দিয়া হ'লহেঁতেন তেনেহ'লে মুছলমানৰ সংখ্যা বৰ্তমান অসমত আধাতকৈ কম থাকিলে